বন্ধুসকল অসমৰ বাহিৰত থকা যিসকল লোকে অসম কেয়াৰৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি 2000 টকাটো মুঠ 4000 টকা পোৱা নাই তেখেতসকলে কি কৰিব আৰু কেনেদৰে আপোনালোকে এই টকাটো পাব পাৰিব মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল যিসকল লোকে অসম কেয়াৰৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ পইচাটো এতিয়ালৈকে পোৱা নাই তেখেতসকলে এই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু যিসকল লোকে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ পইচাটো পাইছে কিন্তু তৃতীয় কিস্তিৰ পইচাটো এতিয়ালৈকে পোৱা নাই তেখেতসকলে 22 তাৰিখলৈকে অপেক্ষা কৰক। যদি আপোনালোকে 22 তাৰিখৰ পিছত এই তৃতীয় কিস্তিৰ পইচাটো নাপায় তেতিয়াহ'লে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব। তৃতীয় কিস্তিৰ পইচাটো আপোনালোকৰ একাউণ্টত সোমালে নে নাই কেনেদৰে চেক কৰিব পাৰিব ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই আপলোড কৰি থোৱা আছে আৰু সেই ভিডিঅ'ৰ লিংকটো মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিব। বন্ধুসকল ফৰ্মখন আপোনালোকে কেনেদৰে ফিল আপ কৰিব আৰু ফিল আপ কৰি ক'ত জমা কৰিব এই সকলোবোৰ মই আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে ফ্ৰেণ্ডছ সকলোৱে চাই থাকিব। বন্ধুসকল এই ফৰ্মখনৰ লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে তাৰ পৰা এই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব আৰু ডাউনলোড কৰি আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত গৈ ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব। বন্ধুসকল এই ফৰ্মখন প্ৰিণ্ট আউট কৰি আপোনালোকে সম্পূৰ্ণকৈ শুদ্ধকৈ ফিল আপ কৰি আপোনালোকৰ নিজৰ বিধায়ক বা জিলা উপায়ুক্ত মহোদয়ৰ অফিচত জমা কৰিলে আপোনালোকে গোটেইখিনি পইচা পাই যাব। বহুতে হয়তো ভাবিছে এতিয়া আমি অসমৰ বাহিৰত আছোঁ আৰু আমি এই ফৰ্মখন কেনেদৰে জমা কৰিব পাৰিম। বন্ধুসকল এই ফৰ্মখন আপোনালোকৰ ঘৰৰ যিকোনো এজন সদস্যই জমা কৰিলেই হ'ব। আপোনালোকৰ মা দেউতা বা দাদা ভাইটি যোন আছে ঘৰত তাৰে যিকোনো এজনে এই ফৰ্মখন জমা কৰি দিলেই আপোনালোকে গোটেই পইচাটো পাই যাব। বন্ধুসকল ফৰ্মখন কেনেদৰে আপোনালোকে ফিল আপ কৰিব মই আপোনালোকক জনাই আছোঁ। আপোনালোকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ প্ৰতি মাননীয় দেশ মহোদয়। বন্ধুসকল যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ বিধায়কৰ হাতত দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত লিখিব প্ৰতি মাননীয় বিধায়ক মহোদয় আৰু যদি আপোনালোকে ফৰ্মখন জিলা উপায়ুক্ত মহোদয়ৰ অফিচত দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত লিখিব প্ৰতি মাননীয় জিলা উপায়ুক্ত মহোদয়। সাইডত থকা খালী ঘৰত আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ জিলাখনৰ নাম লিখিব। মানে নিজৰ নিজৰ জিলাখনৰ নাম লিখি সাইডত অসম লিখা আছে ইয়াত জিলাখনৰ নাম লিখি দিব। তলত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ তাৰিখ। ইয়াত আপোনালোকে সেইটো তাৰিখ ভৰাব যিদিনাখন আপোনালোকে এই ফৰ্মখন ছাবমিট কৰিব। তাৰ তলত দেখিব পাইছে ফ্ৰেণ্ডছ বিষয় বুলি আপোনালোকে দেখিব পাইছে অসমৰ বাহিৰত আবদ্ধ হৈ থকা মোৰ দেশ আসাম কেয়াৰ ফাণ্ডৰ টকা নোপোৱা সন্দৰ্ভত আবেদন। বন্ধুসকল এইটো আপোনালোকে ভালকৈ চাই ল'ব। এই ফৰ্মখন যোনে আবেদন কৰি আছে আবেদন কৰা ব্যক্তিজনেও বাহিৰত থকা ব্যক্তিজনৰ মানে কি হয় যিজনে আবেদন কৰি আছে আবেদন কৰি থকা ব্যক্তিজনৰ বাহিৰত থকা মানুহজন বা ব্যক্তিজন আপোনালোকৰ কি হয় দাদা ভাইটি বা ল'ৰা ছোৱালী যি হয় আপোনালোকে ইয়াত লিখিব। অসমৰ বাহিৰত আবদ্ধ হৈ থকা মোৰ ল'ৰা বা ছোৱালী যি হয় আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ সন্মানপূৰ্বক বিনীত নিবেদন এই যে ছাৰ মোৰ দেশ অসমৰ বাহিৰত আবদ্ধ হৈ আছে কিন্তু চৰকাৰে ঘোষণা কৰা অসম কেয়াৰ ফাণ্ডৰ 2000 টকীয়া এটা ইনষ্টলমেণ্ট পোৱা নাই। বন্ধুসকল ইয়াতো আপোনালোকে ল'ৰা হয় বা ছোৱালী হয় আপোনালোকৰ ভাইটি হয় দাদা হয় আপোনালোকৰ নিজৰ নিজৰ হিচাপে লিখি দিব। তাৰ তলত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ আৰু এটা খালী ঠাই আছে ইনষ্টলমেণ্টত 2000কৈ 4000 টকা দিছে কিন্তু মোৰ ল'ৰা বা ছোৱালী এই টকাৰ পৰা বঞ্চিত হ'ল। ইয়াতো আপোনালোকে চেম লিখি দিব ফ্ৰেণ্ডছ ল'ৰা ছোৱালী আপোনালোকৰ যি হয়। গতিকে দয়ালু মহোদয়ৰ ওচৰত সৰল মিনতি যাতে মোৰ এই আবেদনখন গ্ৰহণ কৰি ৰাখে আৰু মোৰ ল'ৰা বা ছোৱালী অসম কেয়াৰ ফাণ্ডৰ টকাখিনি পায়। ইয়াতো আপোনালোকে চেম টু চেম লিখি দিব বন্ধুসকল। তাৰপিছত তলত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ মোৰ দেশ বহিৰাজ্যত থকা ঠিকনা। বন্ধুসকল বহিৰাজ্যত থকাজনৰ ইয়াত ঠিকনাটো আপোনালোকে দিব লাগিব। মানে যিজন ব্যক্তি বহিৰাজ্যত আছে আৰু বহিৰাজ্যত তেখেত কোন ঠাইত আছে সেই ঠাইৰ সম্পূৰ্ণ ঠিকনাটো ইয়াত আপোনালোকে লিখিব লাগিব। ইয়াত ধৰক আপোনালোকৰ মোৰ ল'ৰা বাহিৰত বহিৰাজ্যত থকা ঠিকনা ইয়াত যদি ল'ৰা হয় ল'ৰা লিখিব ছোৱালী হয় ছোৱালী ইয়াত লিখি দিব আপোনালোকে। তেতিয়াহ'লে আৰু আপোনালোকে আৰু এটা অপশ্যন দেখিব পাইছে ফ্ৰেণ্ডছ মোৰ দেশ অসমৰ ঠিকনা। বহিৰাজ্যত থকাজনৰ অসমৰ সম্পূৰ্ণ ঠিকনাটো আপোনালোকে ইয়াত লিখি দিব লাগিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে তলত এটা অপশ্যন দেখিব পাইছে একাউণ্ট নম্বৰ একাউণ্ট হোল্ডাৰ নাম IFC কোড ব্ৰাঞ্চ নাম। বন্ধুসকল ইয়াত এটা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ইয়াত আপোনালোকে যদি আপোনালোকৰ মা দেউতা বা পৰিয়ালৰ যিকোনো এজন সদস্যই যি এই ফৰ্মখন মানে আবেদন কৰি আছে আপোনালোকে বহিৰাজ্যত থকাজনৰ যদি একাউণ্ট নাই তেতিয়াহ'লে আপোনালোকৰ নিজৰ পৰিয়ালৰ মানে সদস্যজনৰো ইয়াত একাউণ্ট নম্বৰ আপোনালোকে দিব পাৰে। যদি বেলেগৰ বহিৰাজ্যত থকা মানুহজনৰ যদি একাউণ্ট নম্বৰটো আপোনালোকে ইয়াত নিদিয়ে যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্যৰ ইয়াত আপোনালোকে একাউণ্ট নম্বৰটো দিয়ে তলত এটা অপশ্যন দেখিব পাইছে ফ্ৰেণ্ডছ একাউণ্ট হোল্ডাৰজন বহিৰাজ্যত থকাজনৰ কি হয় মানে ইয়াত যদি আপোনালোকে ঘৰৰ কোনোবা মাৰ বা দেউতাৰ কোনোবা ধৰি লওক আপোনালোকে ইয়াত আপোনালোকৰ মাৰ একাউণ্ট নম্বৰটো দিছে তেতিয়াহ'লে ইয়াত আপোনালোকে লিখিব লাগিব একাউণ্টত
একাউণ্ট হোল্ডাৰজন বহিৰাজ্যত থকাজনৰ কি হয় একাউণ্ট হোল্ডাৰজন বহিৰাজ্যত থকাজনৰ মাতৃ হয় বা পিতৃ হয় যি হয় দেউতা দিলে পিতৃ হ'ব মায়ে দিলে মাতৃ আপোনালোকে লিখি দিব তাৰ তলত আপোনালোকে দেখিব পাইছে ফ্ৰেণ্ডছ আবেদনকাৰীৰ চহী ইয়াত আপোনালোকে চহীটো যিয়ে মানে এইখন ফিলআপ কৰি জমা কৰিব তেখেতৰ ইয়াত আপোনালোকৰ চহীটো লাগিব বন্ধুসকল হয়তো বুজি পালে আপোনালোকে ভালদৰে আৰু আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল ফ্ৰেণ্ডছ আৰু ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও হেল্প হৈছে বুলি মই ভাবোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ আজিলৈ ইমানেই জয় আই অসম